হাই এভৰিৱান, আজি মই গৈ আছোঁ নগাঁও টাউনত যোৱাৰ কাৰণ হৈছে দোকানৰ কেইটামান বস্তু কিনিব লাগে আৰু মানে দুজন মানুহে দুটা মোবাইল দিছে, সিহঁতৰ মোবাইলৰ মানে হোল্ডাৰ আনিব লাগে। হোল্ডাৰ আনি তাৰপাছত মই দোকানত আনি তাৰপাছত হোল্ডাৰখিনি মোবাইলত লগাম। হোল্ডাৰ মানে চাগে আপোনালোকে বুজি পোৱা নাই, মানে ডিছপ্লে আনিব লাগে। ডিছপ্লে আৰু টাচ একেলগতে থাকে, সেই দুটাক আমি হোল্ডাৰ বুলি কওঁ। আৰু মোৰ লগতে আছে তফাজ্জল। আপোনালোকৰ পৰা বহুতে চাগে এই ৰাস্তাটো চিনি পাইছে আৰু বহুতে চিনি পোৱা নাই। যিসকলে এই ৰাস্তাটো চিনি পোৱা নাই, মই তেওঁলোকক কৈছোঁ এই ৰাস্তাটো হৈছে যে দলংঘাট বজাৰ পোৱাৰ আগতে যে দলংখন আছে, সেই দলঙতে এতিয়া আমি আছোঁ। আজি আমি এইফালে অহাৰ কাৰণটো হৈছে আমি যে বৰদোৱাৰ পৰা যিটো ৰাস্তাৰে নগাঁও যাওঁ, বৰদোৱাৰ পৰা ৰাইডিঙলৈ যিখিনি ৰাস্তা আছে সেই গোটেই ৰাস্তাটো মানে বেয়া। সেই ৰাস্তাটোত এতিয়া কাম চলি আছে, কাম চলি থকাৰ কাৰণে সেইটো ৰাস্তাত মানে বাইকেৰে গ'লে মানে ধূলি বালিৰে মানে একেবাৰে গা পূৰা নষ্ট হৈ যায়, এনেকুৱা ধূলি বালি থাকে সেইটো ৰাস্তাত। সেইবাবে আজি আমি বৰি বজাৰৰ পৰা যিটো ৰাস্তা বৰচিলা হৈ দলংঘাট হৈ জাজৰি হৈ তাৰপাছতে বেবেজীয়া হৈ নগাঁও যায়, সেইটো ৰাস্তাৰে আমি আজি আহিছোঁ। এতিয়া আমি দলঙতে আছোঁ আৰু এতিয়া আমি সেইফালে যাম। সেইফালে গৈ মানে জাজৰি যে চেল্ফি ৰোডৰ লগত যে এটা ডিপো আছে, সেই ডিপোটোত যাম। ডিপোটোত গৈ আমি বাইকত তেল ভৰাম। এতিয়া মানে দলংঘাট আহাতে আমাৰ বাইকখন যে আছে হিৰো এক্সপালছ 200T, সেই বাইকখনৰ মানে যিখন তেলৰ কাঠি আছে, তেলৰ কাঠিটো মানে বাৰী মাৰি আছে, মানে তেল ভৰাব লাগিব, সেইটোৰ বাবে তেলৰ কাঠিটো লৰি আছে। এতিয়া মই ফাইনেলি আপোনালোকক দলংঘাট যে দলংখন আছে, সেই দলংখন অলপ ভালদৰে দেখুৱাম আৰু মই ফ্ৰণ্ট কেমেৰাৰেও দেখুৱাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দলংটো ভালদৰে দেখাই আছোঁ। এতিয়া আপোনালোকে যিখন দলং দেখা পাইছে, এই দলঙেই হ'ল দলংঘাট দলং। দলঙৰ তলত চাওক এইবিলাক কিমান মেটেকা, মানে দলঙৰ তলত যিখন নালাটো আছে, মানে জুৰিটো আছে, এই গোটেই জুৰিটোত মানে খালি মেটেকা। আজিকালি মানে গৰমৰ দিন, সেইকাৰণে শুকাই গৈছে। আৰু এতিয়া যিমানখিনি দলং আছে গোটেই দলঙৰ তলত এনেকুৱাই মেটেকা। খালি যিবিলাক দোকান পোহাৰ দেখা গৈছে, এই দোকানবিলাকেই হ'ল দলংঘাট বজাৰৰ দোকান পোহাৰ। আৰু এইফালে সোমাই গ'লে আপোনালোকে যাব পাৰিব দলংঘাট বজাৰৰ ভিতৰত। কিন্তু আজি আমাৰ দলংঘাট বজাৰত একো কাম নাই, সেইবাবে আমি দলংঘাট বজাৰৰ ভিতৰত নোসোমাওঁ। আমি চিধা এইফালে জাজৰি ফালে গৈ আছোঁ। এইটো গড়টো যে দেখা গৈছে, এইটো হ'ল দলংঘাট বজাৰৰ যিখন মানে চিভিল আছে, সেই চিভিল। আৰু এতিয়া আমি দলংঘাট বজাৰ পাৰ হৈ আহিলোঁ আৰু সন্মুখৰ ফালে পুলিচ কেম্প আছে আৰু এইফালে আছে চৰকাৰী বাগান আছে। মানে ইমান ডাঙৰ বাগান নহয়, 30-40 বিঘা মাটি হ'ব। তাত মানে বাগানো আছে আৰু ইয়াত যে আমাৰ পুলিচ আছে, তেওঁলোকে যাতে ট্ৰেইনিং দিব পাৰে, ট্ৰেইনিং দিবলৈ ইয়াত মানে পথাৰৰ দৰে মানে ডাঙৰ হেৰিও আছে। পথাৰৰ মানে ধৰি লওক খেলপথাৰে এনেকুৱা আছে। আৰু এইটো ছাইডতে এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া যে মই কৈছিলোঁ যে পুলিচ কেম্পখন এইফালেই আছে, এইফালে যে গছ গছনিবিলাক দেখা গৈছে, এইফালেই দলংঘাট পুলিচ কেম্পখন আছে। আৰু অলপ আগুৱাই গ'লে মই আপোনালোকক দেখাব পাৰিম, সেইটো দেখা গৈছে যে মন্দিৰৰ দৰে, এইটো বৰমণিপুৰ বুলি কয়। আৰু এইফালে যিটো দেখা গৈছে, গড়বিলাক দেখা গৈছে, এইটোৱে হ'ল দলংঘাটত থকা পুলিচ কেম্প। চ' হাই এভৰিৱান, ফাইনেলি আমি চেল্ফি ৰোডত আহিছোঁ। সেই মোৰ পিছফালে যে এখন গড় বনাইছে দেখা গৈছে, আৰু সেইটোৰ লগত যে বগা ৰং কৰা গড়খন দেখা গৈছে, সেইটো হ'ল জাজৰি চেল্ফি ৰোডৰ লগত যে যিখন ডিপো আছে, সেই ডিপো। এতিয়া আমি সেই ডিপোখনত গৈ বাইকত তেল ভৰাম। আৰু এইফালে চাই লওক, অলপ চেল্ফি ৰোডখন অলপ ভালদৰে চাই লওক, এইফালে মানুহ গৈ আছে। ইয়াত মানে আপোনালোকে যদি আবেলি আহিলে চাব যে ইয়াত মানে এই গোটেই ৰাস্তাটো মানে ভৰি থাকে। এনেকুৱা মানুহ মানে DSLR লৈ, মোবাইল লৈ মানে সিহঁতে চেল্ফি ল'বলৈ এই ৰাস্তাটোত আহে। সেইটো কাৰণে এই ৰাস্তাটোৰ নাম এতিয়া চেল্ফি ৰোড হৈ গৈছে। এই ৰাস্তাটো যদি আপোনালোকে গুগলত ছাৰ্চ কৰে যে চেল্ফি ৰোড বুলি, তেতিয়াহ'লে এই ৰাস্তাটো আপোনালোকে চাব পাৰিব। এইখন চেল্ফি ৰোডত বহুত দূৰৰ পৰা মানুহ আহে চেল্ফি ল'বলৈ, আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ গছ আছে, সেইবাবে ইয়াত অলপ ছাঁ লাগে। আৰু এতিয়া আমি গৈ আছোঁ চেল্ফি ৰোডত থকা যিখন ডিপো আছে, সেই ডিপোত এতিয়া আমি তেল ভৰাম। এতিয়া আমি তেল ভৰালোঁ, এতিয়া আমি লাহে লাহে আগুৱাই আছোঁ। এইখন ৰাস্তা একেবাৰে যোৰাবাট যে পাহাৰৰ ওপৰত যে ৰাস্তাটো আছে, সেই ৰাস্তাৰ দৰে মানে যোৰাবাটৰ দৰে ছেইম। অলপ গৈ আকৌ বেকা, অলপ গৈ আকৌ বেকা, এনেকুৱা ৰাস্তা। যিখন যোৰাবাটৰ ৰাস্তা যেনেকুৱা, ঠিক তেনেকুৱাই এইটো ৰাস্তা। এইটো চাইছে আপোনালোকে। অলপ আগুৱাই গ'লে তাৰ পাছতে আকৌ এটা বেকা ৰাস্তা হৈ যায়, আৰু এটা বেকা, এনেকৈ মানে মোচৰা থাকেই। যোৰাবাটৰ ৰাস্তাৰ দৰে লাগে এই ৰাস্তাটো। এতিয়া আমি এইটো পাৰ হৈ আহিছোঁ। ইয়াত আৰু কেইটামান বেকা ৰাস্তা আছে, এইবিলাক পাৰ হ'লে এতিয়া আমি ইয়াৰ পৰা যামগৈ। তাৰপাছতে আমি চিধা বেবেজীয়া গৈ উঠি যাম। এতিয়া আমি যিখন জেগাত আছোঁ, এই জেগাখনৰ নাম মই নাজানো, কিন্তু ইয়াত এটা স্কুলত লিখা আছে কুজিগাঁও। হয়তো এই গাঁওখনৰ নাম কুজিগাঁও। ফাইনেলি আমি এতিয়া বেবেজীয়া মেইন ৰোডত উঠি গৈছোঁ। এই মেইন ৰোডটো যে আছে, এইটো বেবেজীয়া মেইন ৰোড। এতিয়া আমি চিধা গ'লে নগাঁও যাব পাৰিম, আৰু যদি পিছফালে যাওঁ তেতিয়াহ'লে মৰিগাঁও হৈ চিধা গুৱাহাটীলৈ যাব পাৰিম। এতিয়া আমি স্পীডতে গৈ আছোঁ, মানে 60-70ত আছে এতিয়া গাড়ীখন।
এতিয়া আমি চিধা এইফালে যাম। এই সন্মুখত গৈ হেৰি পাম যে পুলিচ চেকিং হয়, ইয়াত মানে পুলিচ চেকিং পাৰ হৈ আহিলোঁ। এতিয়া আমি এইটো গছটো যে দেখা গৈছে এইটো ডালমিয়া চিমেণ্টৰ হেৰি ফেক্টৰী মানে গুদাম যে কয় গুদাম, এইটো ডালমিয়া চিমেণ্টৰ গুদাম। আৰু ইয়াত সন্মুখতে এটা দলং আছে। এতিয়া মই আপোনালোকক দলংখন দেখাইছোঁ। এই সন্মুখত দেখা গৈছে দলংখন। এতিয়া আমি দলংখন পাৰ হৈ আহিছোঁ। সন্মুখৰ ফালে কেইবাটাও ইণ্ডাষ্ট্ৰি আছে। এই সন্মুখত যে ঘৰখন দেখা গৈছে এইটো এটা ইণ্ডাষ্ট্ৰি হ'ব। আৰু সন্মুখত যে সেইটো ওখ দেখা গৈছে আৰু এইটো পাহাৰৰ দৰে দেখা গৈ আছে। ইয়াত মানে পাহাৰৰ পৰা ডাঙৰ ডাঙৰ পাথৰ আনি ইয়াত মানে গুড়া কৰি বালি বনাই। এই জেগাখন যে আছে এই জেগাখনৰ নাম হ'ল ইছলামপট্টি। এইটো মেইন ৰোডৰ চাৰিওপাশে যিমান দোকান পোহাৰ আছে গোটেইবিলাক মেকানিকৰ দোকান। এতিয়া আমি আৰু অলপ আগত যাম। অলপ আগত গৈ হোটেল এটাত কিবা এটা খাই ল'ম। আৰু এতিয়া আমি হোটেলটো পোৱাৰ আগতে মাৰ্চি হস্পিটালত যোৱাৰ যিখন ৰাস্তা আছে সেই ৰাস্তাটোও পাম। মই আপোনালোকক মাৰ্চি হস্পিটালত যোৱাৰ যিখন ৰাস্তা আছে সেই ৰাস্তাটোও দেখুৱাম। আৰু অলপ আগতে সেই মাৰ্চি হস্পিটালত যোৱাৰ ৰাস্তাখন মই আপোনালোকক দেখাই আছোঁ যে মাৰ্চি হস্পিটালত যোৱাৰ ৰাস্তা কোনটো। এই সন্মুখত যে চাইনবোৰ্ডটো দেখা গৈছে এইটো চাইনবোৰ্ডৰ ফালেই যাব লাগিব। এইটো মানুহ এজনী যে আহি আছে এইফালে যাব লাগিব মাৰ্চি হস্পিটালত। অলপ ভিতৰত যাব লাগে। এইটো ৰাস্তাৰে চিধা আপোনালোকে মাৰ্চি হস্পিটালত যাব পাৰিব। এই ওখ যে বিল্ডিংখন দেখা গৈছে এইটো হ'ল নগাঁও চিভিল মানে নগাঁও নাৰ্ছিং। আৰু ইয়াতে সন্মুখতে এটা হোটেল আছে। এই হোটেলত এতিয়া আমি খাম। মই আপোনালোকক দেখাইছোঁ এই হোটেলখন যে দেখা গৈছে এইটোতে এতিয়া আমি গৈ পৰঠা চৰঠা খাই ল'ম। মই আৰু তফাজ্জল দুজন হোটেলত গৈ সোমাই তাৰপাছতে দুজনে দুটা পৰঠা খাইছোঁ। খাই এতিয়া আমি ডিংগিতৰ ফালে গৈ আছোঁ। এই এতিয়া মই অলপ আগতে যে কৈছিলোঁ নগাঁও নাৰ্ছিং যে কয় এইটোক বহুত মানুহে নগাঁও নাৰ্ছিং বুলি ক'লে চিনি নাপায়। বহুত মানুহে এইটোক চাউচুৰীয়া হস্পিটেল বুলি কয়। চাউচুৰীয়া ক'লে বহুত মানুহে চিনি পাব। আৰু সেইটো ওখ যে দেখা গৈছে এইটো হ'ল ডিংগিত অভাৰব্ৰিজখন যে আছে সেই ডিংগিত অভাৰব্ৰিজখন। আৰু ইয়াতে এইটো আছে ৰেল লাইনখন। আৰু সেইটো সেউজীয়া যে দেখা গৈছে ঘৰখন এইটো হ'ল ডিংগিত ৰেল লাইনৰ লগত থকা চিনেমা হল। এতিয়া এই চিনেমা হলত আছামিজ যে এখন হেৰি ফিল্ম আছে ৰঘুপতি সেইটো চলি আছে।